Assam Hills Area Development Minister Arideng Pen Manja Industrial Complex along Kans Shopping Mall Kangpu Karbi Anglong Orada Phan Kapanong Karbi Anglong Autonomous Council Pen Tuwara Phan Duar Amla Constituency along RDKP Kardom ada berta long pen berta thanbang thara harmony be non bertang ton pen RG RG Dinklui Pen Assam Hill Small Industry Development Corporation Pen Kachisik Kans Shopping Mall Papa Inquire Truck Arni Ingpusi Karbi Anglong Orar Phan Panong Pontanglo Assam Hills Small Industry Development Corporation Pen Akimi Kelang Thu Asai Assam Sarkar Hills Area Development Minister Sumrong Hangsi Laso Kans Shopping Mall Ingpu Kor Mati Industry Aphan Methang Ahem a Hormua Son Kachekam Lapen Kelana Apot Assam Hills Small Industry Development Corporation Managing Director Dhon Singh Lekhe Aphan Minister Ronghang Kachuru Pajir HAD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ আৰু আজি আমাৰ এই কান্স শ্বপিং মল এই কান্স শ্বপিং মল আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ লগতে আমি এইটো উদ্দেশ্য লৈ এইটো এটা উদ্দেশ্য আৰু লক্ষ্য আগত লৈ আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ যে এই Assam Hills Small Scale Industry Development Corporation to আমি সুন্দৰ ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ কাৰণে চেষ্টা চলাইছোঁ আৰু আমাৰ আসাম এছেম্বলি যেটো পাব্লিক এণ্টাৰপ্ৰেনাৰ যেটো ডেভেলপমেণ্ট আমাৰ এছেম্বলি কমিটিৰ চেয়াৰমেন মাননীয় অতুল বৰাদেৱ তেখেত দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তেখেতো আজি ইয়াত আহিছে কাৰণ অসমত আমি যিকেইটা দেখিবলৈ পাইছোঁ ইণ্ডাষ্ট্ৰীবিলাক প্ৰায় মৃতপ্ৰায় অৱস্থাতে আছে গতিকে সেই তাৰে ভিতৰত আমি পুনৰ এই পাহাৰীয়া জিলাত এই কান্স নামৰ যিটো শ্বপিং মলেৰে আমি শুভাৰম্ভ কৰিব বিচাৰিছোঁ যাতে আমাৰ ইয়াত যিখিনি কেঁচামাল আছে আৰু যিখিনি আমাৰ ইয়াত বিভিন্ন হৰ্টিকালচাৰৰ বস্তু বাহিনীবোৰ আছে ফুড প্ৰচেছিঙৰ আণ্ডাৰত আমি এই ইণ্ডাষ্ট্ৰী হিলছ স্মল স্কেল ইণ্ডাষ্ট্ৰীৰ জৰিয়তে আমি পুনৰ জীৱিত কৰিবলৈ কাৰণে চেষ্টা কৰিছোঁ গতিকে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ ৰাইজে সঁহাৰি জনাব আৰু এই ইণ্ডাষ্ট্ৰীটোৱে এই কৰ্পৰেশ্যনটোৱে সুন্দৰ ৰূপত প্ৰতিষ্ঠিত হ'ব Karbi Anglong along Kans Akor Kedoki Ning Arong Olo Lapen Nilita Nangcherab Dunji Pusi Minister Atul Bora Ningje কান্সৰ অৱস্থা বহুত ভাল মাজতে আমাৰ পাব্লিক আণ্ডাৰটেকিং যেটো এছেম্বলি কমিটি আছিলে আমি 500জন মান ইয়াত বিধায়ক আহিছিলোঁ এছেম্বলি কমিটি প্ৰায় অফিচাৰবিলাকো আহিছিল আমি এইটো যেতিয়া প্ৰায় 75% মান হৈছিল আৰু তেতিয়া চাই গৈছোঁ আজি সম্পূৰ্ণ হোৱাত তেওঁলোকে আজি আমাৰ দ্বাৰাই শুভোদ্বোধন কৰালে মন্ত্ৰী ৰঞ্জন মেমৰিয়েল আছে আৰু বাকী আমাৰ চিটি কাউন্সিলৰ আমাৰ EM সকলো আছে আৰু আমাৰ এতিয়া যিখিনি কাম তেওঁ কৰিছে আমাৰ লেখে ডাঙৰীয়াই এইটো প্ৰশংসনীয় কাম আৰু তেওঁ আদৰ্শ পুৰুষ হিচাপেহে আমি অসমৰ বিভিন্ন ঠাইত তেওঁকে আদৰ্শ হিচাপে ল'ব লাগিব কাৰণ এটা মৰি যাব লগা বা নিশ্চয় হৈ যাব লগা এটা বস্তু তেওঁ কেনেকৈ উদ্ধাৰ কৰিছে তেওঁ যিটো কৈছিল তেওঁ কাহিনীটো এখন ৰঙা মাৰুতি কাৰ আৰু 40 লাখ টকাৰে আজি ইমানখিনি এছেট তেওঁ বনাইছে আৰু যিটো আমাৰ হেৰি তেওঁ বেলেগ বেলেগ কোম্পানীটো বাহিৰৰ পৰা আহি আছে অসমতো বেলেগ বেলেগ কোম্পানী আছে ফেৰ মাৰিব পৰাকৈ তেওঁ পানীৰ বটলটো কান্স নামেৰে আৰু কান্স নামটো কিয় দিলে তাৰো এটা কাৰণ তেওঁ জানিছে দুইখন হিল ষ্টেচন হেৰি ডিষ্ট্ৰিক্টকে সামৰি পেলাই কান্স নামটো তেওঁ সামৰি লৈছে মই তেওঁক কৈছোঁ যে এই প্ৰডাক্ট এই পানী বা অন্য যিখিনি ইয়াত আছে চৰ্বত যিখিনি আছে যথেষ্ট এনাৰছ হয় ইয়াত বিভিন্ন আদাৰো তেওঁ খেতি কৰিব লগাইছে মানুহক গোটেই ব্যৱসায়টো তেওঁ যদি কব্জা কৰিব পাৰে নিজৰ হাতত আনিব পাৰে আৰু অৰ্গেনিক শাক চব্জি ইয়াত পাব এতিয়া যিখিনি বস্তু ইয়াত আনিছে বেলেগ বেলেগ কোম্পানীৰো বস্তু আনিছে কাৰণ তেওঁতো এই গোটেইবিলাক উৎপাদন কৰিব নোৱাৰে যিখিনি উৎপাদিত সামগ্ৰী আছে সেইখিনি বজাৰখন অকল হিল এৰিয়াতে নাথাকিব ভৈয়ামতো যাব আৰু ডিব্ৰুগড়ৰ পৰা ধুবুৰীলৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ এই গোটেইখিনি
পিছত গৈ ভাৰতৰ বাহিৰৰো হয়তো আমাৰ এনেকুৱা হেৰি পালে মানুহে সহায় কৰিলে সহযোগিতা আগবঢ়ালে বোধহয় আমাৰ এই যিটো আসাম স্মল ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যনে এইটো এটা আদৰ্শ হ'ব কাৰণ অসমত বহুত ইণ্ডাষ্ট্ৰী মৰি গৈছে আৰু সেইবিলাক উদ্ধাৰ কৰিবৰ কাৰণে মানুহ এজন বিচাৰি নাপায় আপুনি কিন্তু লেগটো একদম নিজৰ বুলি ভাবি তেওঁ যিটো নিষ্ঠাৰে সততাৰে যিখিনি অনেষ্টি তেওঁ দেখুৱাইছে তেওঁ কিন্তু কষ্ট কৰিছে তেওঁ কিন্তু এতিয়া মোক এজনে কৈছে তেওঁ কোনোবা ৰিপাব্লিক ডে'তে হওক বা স্বাধীনতা দিৱসতে তেওঁক আমি আচলতে কোনোবা এটা সন্মান তেওঁক দিব লাগিব মই চিফ মিনিষ্টাৰক ক'ম ৰাংহাঙক ক'ব মন্ত্ৰী ডাঙৰীয়ে ক'ব আমি তেওঁক এটা ৰাজহুৱাভাৱে এটা সন্মান দি পেলাই তেওঁ যদি জীৱনটো কেনেকৈ আজি এইটোতে নিমগ্ন কৰিছে নিজকে এইখনত সোমোৱাই দিছে জীৱনটোৱেই নিজৰ পৰিয়ালৰ এটা হেৰি নিচিনাকৈ সেইকাৰণে সেইখিনি কথা মানুহক ক'ব লাগিব তেতিয়াহে ডেকা চাম যুৱক যুৱতীয়ে উদ্যোগ কৰিবলৈ আহি পেলাই উভতি যায় উদ্যোগ কৰি পেলাই যে এখন ষ্টেটক নিজৰ স্বাৱলম্বী কৰিব পাৰে এই কথাটো কিন্তু আমাৰ লেখতে ডাঙৰ ধনী লেখতেই তেখেতেই এইটো প্ৰমাণ কৰি দেখুৱাইছে শ্বপিং কাংপু আমায়ালং ৰতন তেৰণ প্ৰদীপ ডিফুচা কাচে ৰং পেপি HAD Commissioner Anwar Uddin Chaudhary Lapen Karbi Anglong Autonomous Council Secretary Nirola Phangchopi Hirilios Milik Deputy Secretary Bir Singh Ingti ADC Junumoni Sunuwa Nursing Beatum Chetongdun অসমৰে প্ৰতিষ্ঠানবিলাকৰ ভিতৰত 49টা কৰ্পৰেশ্যন আছে PSU আছে তাৰে ভিতৰত 19টা কৰ্পৰেশ্যন অলৰেডি মৰিলে তাৰে ভিতৰত আমি এটা আছিলোঁ তাৰে সেই কৰ্পৰেশ্যন আজি হিলছ ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যন আজি পুনৰ জীৱিত কৰি আছে এতিয়ালৈকে সম্পূৰ্ণকৈ হোৱা নাই 100%কৈ হোৱা নাই এতিয়া আমি 75% আমি এচিভমেণ্ট পাইছোঁ বুলি আমি নিজকে অনুভৱ কৰিছোঁ আৰু চৰকাৰলৈ এইখিনি আমি দেখুৱাব পাৰিছোঁ যে আজি আমি কৰ্পৰেশ্যনৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আছিলে সেইখিনি বহুত কৰিবলগীয়া আছে সেইখিনি কৰিব পৰা নাই তথাপি আমি এটা ষ্টেপৰে আমি আহি আছোঁ আৰু ইয়াত আৰু কৰ্পৰেশ্যন বৰ্তমান পাইনএপল জুচৰ পৰা আৰম্ভ কৰি প্ৰডাক্টকেইটা কৈ দিব পাইনএপল জুচ আছে অৰেঞ্জ জুচ আছে মেংগো জুচ আছে লিচি জুচ আছে লিচি আমাৰ ইয়াৰ কাৰ্বি আংলঙৰে লিচি আৰু কাৰ্বি আংলং লিচিৰ পৰা প্ৰডাকশ্যন কৰা হয় আৰু চিত্ৰনা আছে মিঠাতেল আছে আৰু হালধি আছে আৰু আদা কাৰ্বি আংলঙৰ আদাটো ফেমাছ সেইটো আমি উদ্যোগটো আমি স্থাপন কৰিব কাৰণে চেষ্টা কৰি আছোঁ এইটো আমি আৰু ইয়াতকৈ আৰু বেছি উন্নত কৰিবৰ কাৰণে আমি চৰকাৰৰ ফালৰ পৰা আমি আৰু বেছি সহায় বিচাৰিছোঁ আৰু নিশ্চয় মন্ত্ৰীসকলে ইয়াত আহিছে আজি আহিছে চুমহাং আছে আৰু আমাৰ উত্তৰ পৰা দেশ আহিছে সেইকাৰণে নিশ্চয় আমাৰ এই কৰ্পৰেশ্যনৰ যিটো প্ৰয়াস যিটো চেষ্টা যিটো প্ৰচেষ্টা সেইখিনি চৰকাৰক লৈ যাব বুলি মই আশা ৰাখোঁ আৰু ইয়াতে আৰু ভাল হ'ব বুলি মই আশা কৰিছোঁ আৰু এই শ্বপিং মলৰ জৰিয়তে আমাৰ অসমৰ বাহিৰৰ পৰা গোটেইখিনি শ্বপিং মল আহিছে যেনে আমি বিশাল বিগ বজাৰৰ পৰা আৰম্ভ কৰি কিন্তু মালিক সকলো বাহিৰৰ কিন্তু আমি অসমৰ মানুহ আজিলৈকে মালিক হ'ব পৰা নাই গতিকে আমি মালিক আছে নেকি বুলি যদি আমি সোধোঁ তে বেলেগেই ওলাই আহে গতিকে সেইখিনি কাম আমি কৰিব নোৱাৰোঁ সেইখিনি কাম আমি কৰিবৰ কাৰণে মই আজি 2 বছৰ সময় লাগিছে আৰু বিশেষকৈ হিল ডিপাৰ্টমেণ্ট আমাৰ কমিশ্যনাৰ আনৱাৰুদ্দিন চৌধুৰী ছাৰ তেখেতে যথেষ্ট সহায় কৰিছে কৰ্পৰেশ্যন জীয়াই থাকিব পাৰিব মৰি যোৱা কৰ্পৰেশ্যন ৰাতিপুৱা চাইছোঁ তেতিয়া কোনো আহিব নাছিলে আজি আহিছে ঠিক আছে Morten Arongpen, Horjin Ronghang LP School Kacheleng, PMGSY Atowar Paipa Enkora Pho Arni, Ingpusi, Duar Amlak Constituency Ararapan, Laso Atowar Panongpon Tanglo. West Karbi Anglong Duar Amlak Constituency Kipalo, Morten Arongpen, Suru Amli Damput, Horjin Ronghang LP School, PMGSY Pen, Kaselam Atowar Paipa Enkora Trok Arni, Karbi Anglong Autonomous Council CM, Tuliram Ronghang Ingpusi, Duar Amlak Constituency Ararapan, Towar Awarsai Pajil. Towar Kangpu Along, EM, Rup Singh Teron, MEC Horen Singh Be, Dor Singh Ronghang, Prabhat Chandra Taro, Bawan Roy, Lapen Duar Amla Constituency, VDC Chairman, Dilip Milik Chetongdun. Balibathar SSDC SIM Alang, Paipa Enkora Trok Arni, SYC Bokajan Constituency Committee, Akimi Keseng Amai Padobusi, Nilitum Peranke Karnur Salong, Birtanang Pale. SYC Bokajan District Committee Amai Pu, Waisong Terang Chipempu Amai Along, Mongol Singh Inti Apan, Mai Pu Lepen Sonterang Apan.
Konchun bang arpuk batsi SYC Bogajan Constituency Committee Akimi Sengpong Akimi Committee Amai Chiti Sirkap Arni Kangni Ji Ala Mayalong Ceparai Numalom support on Bertamo Don Ponixina Claret Beauty Parlor Folong Kichengsi Sopin Solapen Swarlopan Kipamaradim Prabjin Pen Ingpupon Kangpu Ponji Lake Pai Pai Chiklunipai Ingora Nerkep Arni Ladak nang litum long ikji lake facial, hair spa, hair straightening, hair cutting, shaving, hair curly, tattoo, body spa, pedicure, lapet, medicare, hayu henlo. Claret Beauty Parlor, Difu Main Market Road, Bharati Lodge near Iron Bridge. Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang Solahormu Ason Selam Pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji kang sirtang kijun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola upthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Dinamo Piputa Bertalong Bangtulo.
Dipurong supi angkang serlong jon lumbajong aklam along paipa ingkora trok arni karbikur pho amai ingni pusi ladak birtanang pale karbikur pho amai phu tonsing be kepado klembang phu amai along karbenglong angkang karbikur pho amai aro kesing lapen kapaje thangjia phan kachingwai aklong paledam maya long rong khang pen inghi habe rong pi habe lapen rong mongwe penta bang pho tum nang chitong dun Westcar Benglong Duar Amla constituency ki parlo Bhoksong Pathu Aklam along ki pado Kechengsi Muniram England Chikimu MSC football kachapate Paipa Ingko Trok Arni Angdung Kiti Pathu Pontanglo Boranglong lapen Bhoksong police station Angbong ke Pathu Angdung Kiti along Bhoksong police station atum Boranglong aphan 3 goal PC ke hai anong e parisim ke hai atum aphan suri thong kep lapen kerema atum aphan suri ingkoi aluhi atum arideng pense pajir Karbiang Autonomous Council CM Tuliram Longhang lapen Ari Sangho EM MSC MLA atum Chitong Dun Ada berita bang lapan sikang ton paniglo dumi thakme kurbang thu